কি হলে অ বুৱাৰী হলে এনেকে হ'ব এইফালে দেখাই দিয়া বহুত ওলাই বোলে যাব মোৰ কাৰণে ইমান দেৰি হৈ আছে বিচাৰিজনী এইটো তোমাৰ কাৰণে লোৱা থেংক ইউ ৱেলকাম মামা ধৰিব বোলে সব চিনাকি বোলে ন সব চিনাকি বোলে মোৰ সব চিনাকি হ'ব ফাৰ্ষ্ট ছেকেণ্ড 3 বছৰ হ'ব ন মোৰ 3 বছৰ হ'ব দেখা সব মই এতিয়া যাওঁ দেই চাই থাকো আৰু মই গৈ আছো ৰংমৰীয়ালে আমি আহি পালো দীপচিকা ঘৰ হে ৰহা नहीं जाता গাঁৱৰ পৰিৱেশ একো নাই তোমাকতো ধুনীয়া লাগিছে ন চাহ খাব দিলে দীপচিকা মোক লাও দেখাইছে বীজ জলকীয়া আৰু কি কি আছে মোক দেখাই দিছে দেই আমাৰো হৈছে কিন্তু হোৱা নাই ফলটো দিয়া নাই অ মূলাও ৰুইছিলে নি মূলা লাই চব শেষ হ'ল খালো অ খালা দাদা কি কৰিছে এইবোৰ অ ভোজ জলকীয়া ইমান আছে কিন্তু পকা নাই পকা হলেহে ৰং হয় হয় নাই অ বজাৰ দিয়ে নাই অকল খাবলে আমাৰো বাঁহ গছ আছে কিন্তু ভোজ জলকীয়া দীপচিকাৰ বাৰী চাবলৈ আহিছো ও বেঙিন এটা আছে নেকি বেঙিনা এটা সেইটোৱে নহয় মানে গছজোপা কৈছ আকৌ বেঙিনা খোৱা মোৰ বেয়া পাওঁ আগৰ কিতাপ হয় নাই অ নুনি আছে শেষ হ'ল ন অ ওপৰত আছে তলৰবোৰ আছিলে যে এইবোৰ আছিলে যে সৰু সৰু ল'ৰা ছোৱালীবোৰ খাবলৈ ভাঙি এদাই কৰি দিয়ে এই ডালটো দেখিছে নাই এইটো আছিলে মানে তললৈ পৰি থোৱাকে গাইজ আমি এতিয়া যাম গছ তলৰ বিহু আৰু গছ যাম কি কৰিব চাই থাকিব দেই তো আমি এতিয়া গৈ আছোঁ গছ তলৰ বিহু চাবলৈ গৈ আছোঁ মই তো ইয়াৰ পৰা বেছি দূৰ নহয় এজনী গান গাই গৈছে চাদৰ আৰু আমি খাই পিন্ধিছ
কোনখিনিত ফটো মাৰিছিলা তুমি কোনখিনিত মাৰিছিলা অ ইয়াত মাৰিছিলা ইয়াত মাৰিছিলোঁ সেই দলংখনত মাৰিছিলোঁ এই গছজোপা ওচৰত মাৰিছিলোঁ নাচাগেনে মই নাচাগে ওলাই আছে এজন 20 টকা তো এতিয়া আমি বিহু হৈ গ'ল ন এতিয়া গছতলৰ বিহু বিহুৰ পৰা ঘৰলৈকে আছে গছতলৰ বিহুৰ পৰা এতিয়া আমি ঘৰলৈ গৈ আছোঁ কেনেকুৱা লাগিলে তোমাৰ বিহু কৰি দিয়া বহুত ভাল লাগিলে এতিয়া গান গোৱা না এই অকল সেইটোৱে গান গায় কলতো নালাগে কোম্পানী নহয় নালাগে যাবলৈ কোম্পানী মানিমুনি চিনি পোৱা য়েছ চিনি পাওঁ সৰু মানিমুনি মানিমুনিও চিনি পাওঁ ঐ পথাৰত যে কিবা এটা হেৰি কিবা ওলাই হা মই নাম নাজানো মই ভিডিঅ'ত চাইছোঁ সেইটো কি খাই নেকি এইটো অঁ খাই শুনিছোঁ ক'ত পায় কেতিয়া পায় পথাৰত পাই খান্দিব লাগিব এতিয়া পুৱাই গছজোপা দেখা নাই চেচু গছ নাই অঁ এই দ পথাৰবোৰ চেচু গছৰ মেখেলা এইজোপা চোৱা এইজোপা চেচু গছ অঁ চেচু গছ তো খাইছানি চেচু খাইছোঁ সৰুতে এইটো খোৱা এতিয়া এতিয়া নাখোৱা এতিয়া মানে হেৰি অঁ এতিয়া মানে যে বাহঁতৰ থাকোঁতে সৰুতে খান্দি খাইছিলোঁ সিহঁতি খান্দে মোক অকল হেৰি কৰিবলৈ দিয়ে খাবলৈ ৰখীয়া খাবলৈ দিয়ে চবৰ ৰখীয়াখন হেৰি চেচু খাবলৈ পাওঁ মই খাবলৈ কেনেকুৱা ভাল লাগে বহুত ভাল লাগে বহুত ভাল লাগে আৰু ভূত ওলায় ক'ত ভূত ওলায় এই হ'ব দে ধৰি লওক ভূত পথাৰত কি ভূত ওলাব নি অঁ সেই গছজোপাত ওলায় সেই হয় এই ভূত ওলাই বোলে কেতিয়া ওলাই ভূত সঁচাকৈ ওলাই মৰিশালি বহুত আছে আৰু এনেকৈ অচিনাকি আমাৰ চিনাকিটো হেৰি হ'ল ন আমাৰ হেৰি নাই অচিনাকি গোন্ধ পালে আছে ছি 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 ঐ চা क्या है ভূত আহে বোলে অঁ সঁচা আমাৰ গাঁৱৰ পৰিৱেশবিলাক আমাৰ গোন্ধটো পাই গ'ল তোমাৰ মই নতুন যে আহিলি যে মোকে ধৰিব তেতিয়া ভূতে অঁ পথাৰত যে এতিয়া টাইট হৈ আছে মাটি তেতিয়া ৰোৱা টাইমত এনেকৈ ঢিলা কেনেকৈ হয় বৰষুণ দিয়ে হাল বায় মৰি দিয়ে হাল কেতিয়া দিব মানে দিব লাগে অঁ গৰুক দিয়ে নে এনেকৈ ট্ৰেক্টৰ থাকে গৰু বায় তাৰপৰা ট্ৰেক্টৰো বায় গৰুটো হেৰাই গৈছে অঁ তোমালোকৰ গৰু আছিলে অঁ অঁ কি কৰিলা গৰু বিক্ৰী কৰি দিলে অঁ কষ্ট হয় বহুত আমাৰো আছিলে বহুত আগতে আছিলে আমাৰ গৰু ছাগলী চোৱা চিতা কৰিবলৈ মানুহ নাই আমাৰ বিক্ৰী কৰি দিলে আমাৰো বিক্ৰী কৰি দিলে আমাৰ গৰু আছিলে ছাগলীও আছিলে চব বিক্ৰী কৰি দিলে পঠাই দিম ফুৰাবলৈ পঠাই দিম অহ এই ইয়াৰ পৰা দেখিব আছে নে কিবা আমি যে এই পূজাত যে পায় যে গাড়ীবোৰ যে মোৰ হাত বিষাইছে লাগিছে না দেখিবলৈ কি হ'লে বোৱাৰী নবোৱাৰী হ'লে এনেকৈ ৰুমটো অঁ বোৱাৰী হ'লে এনেকৈ হ'ব এইফালে দেখাই দিয়া খোপাটো নেবান্ধো এনেকৈ অঁ খোপা নেবান্ধি বোৱাৰী হ'লে এনেকৈ ক'ম সেই শুনিছেনে আৰু কি কৰিবা আৰু কেনেকৈ ক'বা এনেকৈ ল'ম আৰু যাওঁ ন এনেকৈ মোৰ থাকিবা এনেকৈ কৈছোঁ মোৰ ল'ম খোপা বান্ধি ল'ম এটা খোপা ডাঙৰ এনেকৈ ল'ম অঁ এই টেইলিঙো লৈছে ই বোৱাৰী হ'বলৈ কেতিয়া হ'বা বোৱাৰী জানো 10 বছৰমানৰ পাছত বোৱাৰী হ'বলৈ টেইলিঙো লৈ ল'লে এই যে শুনিছেনে আৰু কি ক'বা শুনক না আমি ও বেটা মোক মাহঁতলৈ লৈ যাওক না মোক বজাৰত লৈ যাওক না ব'লক মোক ঘৰলৈ থৈ দিবা বুলি ক'বা মোক ঘৰত থৈ আহিব ব'লকচোন মালে বহুত অনুভৱ কৰিছে ভিডিঅ'টো কেনে পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব